हेलो फ्रेंड्स मैं पियाबी माने आपन सकलोके स्वागतम जनाइछु आशा करू आपन सकलो भाले आछे आरो बर्तमान মই ভালে পুনৰ নতুন ভিডিও লৈ আহিছো আপোনালোকৰ মাজলে আশা কৰো সকলোৱে ভিডিওটো চাই ভাল পাব আৰু ভাল পাই হেক জনাব নাপাহৰিব ভিডিওটো চাই কেনে পালে আৰু আজি মই আহিলো বা ঘৰলে যেহেতু কাইলে এটা বিশেষ দিন আছে আৰু সেয়েহে মই আজি আহিলো যেহেতু ভাগিনটো আজি মাতিলে আৰু তাৰ কাইলে জন্মদিন সেইকাৰণে মই আগদিনাখন আহিলো যেহেতু দিনৰ ভাগত থাকিবলৈ নাপাও সেয়েহে অলপ অলপকৈ দেখাবলৈ চেষ্টা কৰিছো আৰু চাই গৈ থাকিব কেনে পালে ভিডিওটি বহুত গৰম পৰিছে আৰু বাই বনাইছে মাংস আৰু লগতে মই আছিলো বলক আগৰটো দেখাই দিলে তাই কিনো কৰি আছে কি বনাই আছে চাই গৈ থাকিব আপোনালোকে অলপ অলপকৈ দেখাই গৈ থাকিম বনাই আছে মাংস এয়া আৰু এফালে ভাজি বনাবলৈ কেনে পাইছে আৰু এফালে পাপৰ ফ্ৰাই কৰিব আৰু দালি চিটি মাৰিলে এতিয়া ভাতটো হ'ব ৰেডি আৰু দেখাই যাম আপোনালোকক আৰু এফালে লগতে ঢপ পিঠাও বনাই আছে আৰু এ গ্ৰেভি কৰি থোৱা আছে বাই বনাই আছে হেয়া দেখাই দিলো অলপ আপোনালোকক रेडी কৰি আছো মিট আৰু কাবুলি বুট কাইলে হ'ব আৰু কি বনাব দেখাই গৈ থাকিম এফালে এতিয়া মই ঘুগুনি বনাব লৈছো আৰু ঘুগুনিখিনি কিন্তু ৰাতি মটৰটো ৰাতি তিয়াৱা নহয় তেতিয়া সেইকাৰণে গৰম পানীত ৰাতিপুৱা তিয়াই দিলোঁ আৰু এতিয়া মই কুকাৰতে ভৰাই দিলোঁ ঘুগুনিখিনি পাতি লওঁ গুড মৰ্ণিং সুপ্ৰভাত কি খবৰ আপোনালোকৰ আজি হৈছে নেক্সট ডে পাকঘৰত আৰু এতিয়া মই আছোঁ পাকঘৰত চিটি মাৰিবলৈ আছে ইয়াত এতিয়া পাতি দিছোঁ মটৰ ঘুগুনি আৰু মটৰখিনি যিহেতু ৰাতি তিয়াবলৈ পাহৰি থাকিলোঁ ৰাতিপুৱা গৰম পানী দিলোঁ সেইকাৰণে চিটি কেইটামান সৰহকৈ লাগিব আৰু বাহঁতে বাৰ্থডে প্ৰিপেৰেশ্যন চলি আছে সিহঁতে নিজৰ কাম কৰি আছে ভাবিলোঁ মই ক'লোঁ তাৰ পাকঘৰত মই সোমাই দিওঁ আৰু এতিয়া পাকঘৰত মই বনাই আছোঁ চাই গৈ থাকিব শেষলৈকে ভিডিঅ'টো দিনটো কি কি কৰোঁ কি কি নকৰোঁ ঠিক আছে আশা কৰোঁ বলক বাহঁতৰ ঘৰ ড্ৰয়িংটো দেখাই দিছোঁ অকণমান ৱাও ড্ৰয়িংটো চাওকচোন কি ধুনীয়াকৈ সজাই থৈছে তাই ভাল লাগিছে ধুনীয়াকৈ সজাইছে এইবিলাক নিজেই বনোৱা হাতেৰে DIY সঁচাকৈ এনেকৈ যদি ঘৰটো পৰিপাটিকৈ ৰখা হয় কিমানটা মনটো ভাল লাগে নহয় জানো মনটো নিজকে শান্তি শান্তি লাগে নিজৰ ঘৰখন যদি নিজৰ ধুনীয়াকৈ ৰাখে খুবেই ভাল লাগে আৰু মনটো নিজকে এটা পবিত্ৰ লাগে নহয় জানো আৰু এতিয়া অকণমান ড্ৰয়িং মতে বহিছোহি যিহেতু 8টা বাজি গৈছে যাব হ'বই সঁচাকৈ কোনো এটা কাম নিজে কৰিবলৈ কৰিব নোৱাৰি তথাপিতো নিজৰ কাম নিজে কৰি যাবই লাগিব তাৰ মাজতে আমি সকলো কাম চলাই নিবই লাগিব নহয় জানো আৰু আপোনালোকে মোৰ মাতটো অকণমান ভগা ভগা পাইছে যিহেতু কিহৰ কাৰণে হৈছে জানেনে মুখৰ আগত যে ষ্টেণ্ড ফেনখন ৰাতিটো লৈ থকা হয় সেইকাৰণে মাতটো বহি গৈছে ষ্টেণ্ড ফেনবিলাক লৈ থাকিলেও বেছিকৈ মাতবিলাক বহি যায় সেয়েহে মোৰো হৈছে আৰু এয়া যাম আৰু এতিয়া আছোঁ বাহঁতৰ ঘৰত বিশেষ মোৰ কাম নাই
তাই সকলোখিনি কৰিয়ে আছে যিহেতু বাইকৰ ঘৰত আছোঁ ন ভনীক কাম কৰিব লাগিব তথাপিতো তাৰ মাজতে মই সুধি আছোঁ কিবা কাম আছে নি তাই কৈছে নালাগে তই সদায় কৰিয়ে থাকোঁ আজি তই বচোন সেয়েহে ভাল লাগিছে নিজকে এটা ভিডিঅ' বনাবলৈ টাইম পাইছোঁ চাই গৈ থাকিব এতিয়া মই যাম আকৌ ডিউটিৰ কাৰণে আকৌ আহিমগৈ ঠিক আছে চাই গৈ থাকিব ভিডিঅ'টো কিবা ঘুগুনিখিনি মই তেলটো মাৰি লওঁ একদম চিম্পলকৈ বনাইছোঁ যিহেতু দুপৰীয়া ভাগত আৰু আছে ইটো বনাবলৈ আৰু সেইকাৰণে এতিয়া এনেকৈ থৈ দিছোঁ চিম্পলকৈ আৰু এইফালে চাওক ৰাতিপুৱা তিওৱা মটৰ যদিও একদম খুব ধুনীয়া হৈ গ'ল সিজি গ'ল চব আৰু এয়া খুব ধুনীয়াকৈ সিজি গৈছে মটৰখিনি আৰু তলদা হওক তাৰপিছত নমাই থৈ দিম গৰম পানী যিহেতু ৰাতিপুৱা গৰম পানীতে তিওৱা আৰু গৰম পানীত তিয়াই দিলে অকণমান কোমলে আৰু খুব ধুনীয়া হৈ গ'ল মটৰখিনি আৰু এয়া মনে নামানি মই মনে আগতীয়াকৈ আলু কোমোৰা মাংসৰ কাৰণে কাটি থৈছোঁ আৰু ইয়াৰ লগতে পিঁয়াজ যিমানখিনি পাৰোঁ কামটো অকণমান আগবঢ়াই থৈ গৈছোঁ যি কি নহওক মই ওলাই যাম তথাপিতো তাৰ মাজতে কিবা এটা কৰি থৈ যাবলৈ পালে ভাল লাগে আৰু এনেকৈ বেটাহঁতে বেলুন চেলুন ফুলাই এনেকৈ থৈ দিছে সিহঁতি ডেক'ৰেশ্যন কৰিব আৰু দেখাই দিলোঁ অলপকৈ যিহেতু মই নাথাকোৱে তথাপিতো যিখিনি পাৰোঁ সেইখিনি ভিডিঅ' কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ হেল্ল' ফ্ৰেণ্ডছ আহি মই আকৌ বাৰ্থডে ঘৰ পালোহি যিহেতু এতিয়া গধূলিয়ে হ'ল আৰু দিনটো পাৰ কৰিলে আৰু মই এতিয়া আহি পাইছোঁহি ভাগৰে জুগৰে যিহেতু বহুত গৰম আৰু কি কৰিছে অলপ ভিডিঅ' কৰি ৰাখি থৈছে বেটাই আপোনালোকক দেখাম সকলোখিনি এয়া বাৰ্থডে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি আছে কিন্তু সকলোখিনি শেষ হ'লে যিহেতু বহুত গৰম ঠিক আছে মই ফ্ৰেছ হৈ লওঁ তাৰপিছত খাই লওঁ তাৰপিছত সকলোকে ভিডিঅ'টো ফাইনেলি এক কেক আনিলে আৰু কেক দুটা খুব ধুনীয়া লাগিছে আৰু ডিজাইনটো ভাল লাগিছে চিম্পুলত হয় আৰু আজিকালি বেছি জাক জমকতা বেয়াও লাগে দেখিলে আৰু চিম্পুলত কেককেইটা ভাল লাগিছে আৰু কেক অনাৰ সময়ত যিহেতু মই নাছিলোঁ আৰু বেটাক ভিডিঅ' কৰি ৰাখিবলৈ কৈছিলোঁ সেয়েহে ভিডিঅ' কৰি ৰাখি থৈছিলে সাঁচতীয়াকৈ আৰু এইফালে বনাই থৈছিলে মাংস আৰু মাংসখিনি কালাৰটো চাওকচোন কি ধুনীয়া লাগিছে একদম ৰঙা হৈ আছে খাওঁ লাগিছে না বাৰু মোৰ কিন্তু খাওঁ লাগি গৈছে পটাপট মই ফ্ৰেছ হৈ এতিয়া খাই লওঁ ভাতকেইটা আৰু চাওকচোন ধুনীয়া হৈছে এইফালে বনাই থোৱা আছে পায়স আৰু একদম খুব ধুনীয়া লাগিছে আৰু এইফালে দালি এইফালে ৰঙালাও পটল চৰাইবিন মটৰ মিক্স ভাত চব্জি এখন আৰু এইফালে বনাই থোৱা আছে পচলা আৰু মাছৰ ডিমৰ লগত জ্বলা ভাজি আৰু এইফালে পাপৰ ফ্ৰাই কৰি এনেকৈ থোৱা হৈছে এনেকৈ থ'লে সেমেকি নাযায়